নাজানো নাপাওঁ আৰু মানুহ দেখোন এটাও নাই ইফালেও নাই সিফালেও নাই কি বাসনাই পালে ইমান ভাল খবৰ এটা মোৰ মানুহ এজনী নাই মানুহ এটা নাই কি হ'ব এই মিঠাইকেইটা এটা কাক খুৱাওঁ বাৰু মই কৈছোঁ ইমান দামৰ মিঠাই নতুন মিঠাই এই মাত্ৰ বনাইছে মই লৈ আহিছোঁ মানুহ এটা পাবলৈ লাগে মই লৈ আছোঁ ভাল খবৰ আছে তই প্ৰথমতে মিঠাই এটা খাওঁ মিঠাইটো খাই ল বেগী মিঠাই খালি নে খালি কিহৰ মিঠাই মানে মই বন্দুক এটা লৈছো নহয় বন্দুক লৈছো বন্দুক লৈছো কি কথা কয় এই বয়সত মোৰ ল'ৰা ছোৱালী হোৱা দিন আছে নে মই বন্দুক এটা লৈছো হা বন্দুক এটা মোক লাগে নহয় লাগে নালাগে কচোন এই মোৰ ধন সম্পত্তি এইবিলাক ধেৰ আছেতো মোক বন্দুক এটা লাগে আজিকালি বন্দুক নহ'লে নহ'ব নহয় সেইকাৰণে বন্দুক এটা লৈছো বাপেকে বুজিছা বন্দুক লৈছো বুজিছনে নাই মই মানুহ বিচাৰি ফুৰিছিলো পোৱা নাই ইফালে সিফালে তই আহিলি ভাগ্য ভাল গতিকে তোকে খোৱালো আৰু বন্দুকটো লৈছো লাগে আৰু হয় নে নাই এটা ঘৰখনো গহীন হ'ল আৰু আপুনি যেনেকে ফুটি গৈছে মই আপোনাৰ ল'ৰা ছোৱালীয়ে হ'ল নেকি ল'ৰা ছোৱালী সেইবিলাক কথা কয় নে এতিয়া ল'ৰা ছোৱালী হোৱা দিন নাই নহয় এই বন্দুকটো লৈছো কিহৰ কাৰণে লৈছো মোৰ কাৰণে লৈছো এই গাঁওখনৰ কাৰণে লৈছো বন্দুকটো মোক লাগে নহয় গম পাইছনে নাই গতিকে এতিয়া আৰু তাকেতো এতিয়া কোনে পায় মোক হয় নে নহয় মাজে সময়ে সেই খা খবৰ লৈ থাকিবি এই কি হ'ল আপুনি যে এনেকে বহি আছে বহি থাকিলে হ'বনে বহি নাথাকি আৰু মই কি কৰিব লাগে আৰু একো কাম নাই গৰু গাই নাইকিয়া এতিয়া ঘৰত আৰু বহি বহি কি কৰিবা তাকে বহি আছো আৰু এই মানুহটোৰ কথা যে আৰু সেই ছোৱালীজনী বিয়াত মাটি বিঘা বেচি পেলাই সম্পূৰ্ণ খা খৰচ কৰিলে এই এতিয়াতো আৰু পাবলগীয়া পইচা আছে ইন্দ্ৰ ককাইদেউৰ পৰা টকা 1 লাখ আছিলে কি হ'ল তাতে আপুনি মানুহটোক পইচাখিনি কথা নকয় কিয় আমাৰ ইমান অভাৱ অনাটন হৈ আছে পইচাখিনি নেলাগে জানো হেৰা মই নোকোৱা নহয় আজি 4 মাহকে দিন ধৰি তাত বাতি কৰি আছো মানুহটোৰ ওচৰলৈ মোৰ পইচা কেইটা দে মোৰ পইচা কেইটা দে পইচা দিয়া নামেই নলয় পিছত দিম কাইলৈ দিম পৰহিলৈ দিম কৰি কৰি আজি 4 মাহ হৈ গ'ল 4 মাহ হ'ল বুজিছা আপুনি ক'ব নোৱাৰিলে আপুনি আপোনাৰ অসুবিধাখিনি দেখুৱাব নোৱাৰিলে কিজনী তেতিয়া দিলেহেঁতেনে পইচাখিনি দেখুৱাকে থকা নাই নহয় মই দেখুৱাই আছো যে ছোৱালীজনীৰ বিয়াত কিমানখিনি খৰচ হ'ল তই কমচে কম কম চিন্তা কৰি পেলাই মোক পইচা কেইটা দে ঘূৰাই নাই নিদিয়ে নহয় নিদিয়েতো আপুনি সঁচাই কয় নে মিছাই কয় নিদিয়ে খালি নিদিয়ে বুলি কৈ থাকে বলকচোন আজি মই যাম আপোনাৰ লগত তুমি গ'লেহে গম পাম তুমি গ'লে চব গম পাই যাবা বলক মই কওঁ নে নকওঁ তুমি চব গম পাই যাবা বলকচোন আজি মই সকলোখিনি গম পাম আপুনি কয় নে নকয় নে মানুহটো যে পইচা দিবলৈ লাগে নে নালাগে সকলোখিনি গম পাম তুমি যাবলৈ মন কৰিছা মানে ব'লা তেতিয়াহ'লে ব'লা আমি সেই ইন্দ্ৰ ওচৰলৈ যাবলৈ ওলাইছো কিয় ইন্দ্ৰ ককাইদেউ পৰা সেই আমি পইচা পাবলৈ আছে এই আমাৰ ছোৱালী বিয়াত মাটি বেচিছিলো যে এই 1 লাখ মান টকা দিবলৈকে আছে আমাৰ ইমান ভাল মাটি ধৰা বুজিছ ইমান ভাল মাটি ধৰা বেছি পেলালো এতিয়া সেই টকা 1 লাখ দিবলৈ থাকিল সেইটোও দিয়া নাই নহয় আজি 4 মাহ হ'ল মই তাত বাতি অনা দিয়া নাই আছো পইচা পাই মানে আকৌ এখেত যায় এখেতক নিদিয়ে বোলে মই বোলো নাই আজি মই যাম কি হয় হ'ব মোক ক'বলগীয়া আছে মই কোনগৈ আজি আপোনালোকে কথা এটা গম পায় নাপায় কি কথা ইন্দ্ৰ খুৰাই যে ডাঙৰ বন্ধুক এটা কিনিছে নহয় বন্ধুক কিনিছে শুনিছে কিয় কিনিছে বন্ধু মই সেইবোৰ নাজানো মই আজি আহি থাকোঁতে মোক জোৰ জবস্তি মিঠাই এটা সোমোৱাই দিছে নহয় মুখত বোলো কিহৰ কাৰণে খুৱাইছে মিঠাই মই বন্ধুক কিনিছো খা ফুৰ্তি হয় নেকি হয় হা বন্ধুক বা আকৌ কেলে কিনিছে জানো কেলে বা কিনিছে পইচা পাবলৈ আছে কিয় নাইকিয়া পইচা পাবলৈ গতিকে মোৰ ভয়হে লাগিছে দেখোন ঠক ভয় কৰিবলৈ আছে কিটো
তেতিয়াহ'লে ব'লা মই যাওঁ দিয়ক যোৱা যোৱা তুমি যোৱা মিঠাই চিঠাই খুৱাই দেখিছা মানুহক একেবাৰে হেৰি কৰি আছে সেইবিলাক আমি নাজানো মুঠতে আমাক পইচা লাগে তুমি কি কোৱা ক'বা বোলা আপুনি আকৌ কি এখন ঠেৰ কৰি লগাইছে বলক আমি পইচা পাবলৈ আছে পইচাখিনি মুঠতে পাব লাগে বলকচোন বলক বলক ব'লা আহক মিঠাই এটাই আছেগে বাপেকে মই হ'লে একো ক'ব নোৱাৰো তুমি ক'বা কি কোৱা বলক বলক মই কৈ কৈ সেইয়া বহি আছে সেইটো ভগাওঁতে এই মিঠাইটো কাৰ ভাগ্যত আছে ক'ব নোৱাৰো বলক আহক আহিছে 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 ইহঁতকে দিব লাগিব আহিছে আহিলি ৰ মই মিঠাই এগালো আনিছিলো বুজিছ নে নাই এই বিটাওতে শেষ এতিয়া এটাই আছে গতিকে দুইটাই ভগাই খা ৰ খাই ল প্ৰথমতে এই খাই ল খা 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 মিঠাইটোনো কিহৰ আছে আৰে মই বন্ধুক এটা লৈছো নহয় বন্ধুক লৈছো মই গমেই নাপাওঁ বন্ধুক লৈছো মই চিকাৰ কৰিবলৈ ক'ত চিকাৰ কৰিবলৈ এই শুন মই অ'ত ত'ত ঘূৰি ফুৰি তাৰ পৰা টকা ধাৰ লৈ ললো সেই টকা মোৰ ধাৰ হৈ গ'ল বুজিছনে একেবাৰে নাক পালেগে বুজিছনে নাই ইমান টকা ধাৰ প্ৰায় 25-26 লাখ টকামান ধাৰ হৈ গ'ল গতিকে ধাৰটো মই মাৰিব পৰা নাই এতিয়া ইটো আহে পইচা বিচাৰি সিটো আহে পইচা বিচাৰি মোৰতো জীৱনৰ প্ৰতি ভাবুকি হৈ গ'ল গম পাইছ নাই অ'ত ত'ত যাবলৈ মোৰ ভয় হৈ গ'ল সেইকাৰণে চিন্তা কৰি কৰি বাপেকে এটা বন্ধুকেই ললো গম পাইছনে নাই মই কি বেয়া কৰিলো নেকি মইতো বেয়া কৰা নাই ভালেই গ'ল কাৰণ মোৰ জীৱনৰ প্ৰতি এটা হেৰি আহি গ'ল ভয় আহি গ'ল কোন সময়ত কি কৰি দিয়ে কাৰণ মোৰ ধাৰ ঢেৰ হৈ গ'ল পিছফালৰ পৰা যদি আক্ৰমণ কৰে মই কি কৰিম যেতিয়া কৈছো গতিকে চব ভাবি চিন্তি সেই কামটোকে কৰিলো বন্দুকটোকে ললো বাপেকে আমি যাওঁগে বলক এই ৰচোন তহঁতে কি আকৌ পইচা বিচাৰি আহিছিল নেকি নাই নাই নহয় আপোনাৰ চলে আপোনাক চাবলৈ আহিছো দুইটা খবৰ ল'বলৈ আহিছিলো নাহিবি এতিয়া মোৰ ঘৰত কি আছে বন্ধু নাহিবি যা আপোনাক চাওঁ বুলি সোমালো যে খুব ভাল কৰিছ মই তেনেকে আহিছো যদি ভালেই কৰিছো যদি পইচা বিচাৰি আহিছো তেতিয়াহ'লেতো গম পাইছো মই থৈছো আমি আহিছো ভাল কেনে মজা এতিয়া পইচা বিচাৰি আহ বাপেকে মোৰ ওচৰলৈ দেখিলে মানুহটো কেনেকুৱা এনেকুৱা শিয়াল মানুহ থাকিব পাৰে তাকে মানুহ পইচা দিবলৈ আছে পইচা দি বন্ধুকো দিছে এইটো কেনেকুৱা মানুহ বাৰু কওকচোন এই মানুহখিনি পইচাখিনি দি শেষ কৰ এই মানুহখিনিয়ে কিমান কষ্টত পৰি আছে দিবলগীয়া মানুহখিনি পইচা দিয়া নাইকিয়া পইচা দি পেলাই মুক্তি হ'ব নোৱাৰে বা ইমান শিয়াল মানুহ গম পাইছে মই বুজিলো মানুহৰ পৰা টকা ধাৰ লৈ বন্দুক কিনিছে আমাৰ 1 লাখ টকা মাৰ পৰিব নেকি বাৰু এই পৰিলেও পৰক ভগৱানে দেখিব গম পাইছে এতিয়া বন্ধুক আছে পইচা বিচাৰি কেনেকে যায় পইচা কেনেকে বিচাৰি দিয়ে আপুনি এইটো লৈ চিন্তা নকৰিব যি কৰে ভগৱানে কৰে পাপে বোলে বাপকো নাচাৰে এদিন হলেও ভগৱানে তাৰ বিচাৰ কৰিবই গম পাইছে হলেও দিয়াচোন 1 লাখ টকা মই কেনেকে আৰু বাৰু হ'ব চিন্তা কৰিব নালাগে গম পাইছে আপুনি কন্দা কটা বাদ দিয়ক ভগৱানে চাব এনেকুৱা মানুহক সময়ত যেতিয়া সময় হ'ব তেতিয়া ভগৱানে দুগুণে শাস্তি দিব গম পাইছে অকল আমিয়ে কষ্ট ভোগা নাই নহয় আৰু মানুহে ভুগিছে আৰু মানুহে খাও দিব এই মানুহটোক মই এনেকুৱা মানুহ দেখা নাই কৃষ্ণ ভগৱান সেই তুমিয়ে চাবা ইয়াৰ পৰিণাম মানুহৰ পৰা পইচা খোৱাৰ পানী খুৱাই দিব হলেও দিয়াচোন মাটি দিছো পইচা 1 লাখ টকা আমাৰ নিচিনা মানুহৰ পৰা যদি লৈ যায় যদি নিদিয়ে হ'ব আপুনি চিন্তা নকৰিব সেয়া বিচাৰ ভগৱানক দিয়া নাই জানো সেয়া বিচাৰটো ভগৱানক দিছো ভগৱানে কৰিব বলক এই দৰকাৰ নাইকিয়া ইমান হুলস্থুল কৰি থাকিব দিব ভগৱানে বলক প্ৰভু
তোমাকে দিছো আৰু ব'লা বলক